মিনতি ব্লগলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। মোৰো মোটামুটি পূৰা ঠিকেই আছে আৰু ভাল বেয়াৰ মাজতে আছোঁ মই। তাৰপাছতে এতিয়া কেইটা বুজিলে নাজানো, টাইম চোৱা নাই, ৰাতিপুৱা হৈ আছে বাৰু, সেইটো মই জানো। কাম বন কৰা হ'ল আৰু তাৰপাছত ভাবিলোঁ মই আজি ব্লগটো ষ্টাৰ্ট কৰি দিওঁ, কাৰণ আজি কিমান দিন হ'ল মই ব্লগ কৰাই নাই, 1 নম্বৰ কথা। 2 নম্বৰ কথা, আপোনালোকে যোনবোৰ ব্লগ চাই আছে সেইবোৰ কিমান দিনৰ পৰা জমা কৰি মই থোৱা ব্লগবোৰ এতিয়া এডিট কৰি দি আছোঁ। আচলতে ৰাতিপুৱা যদি ফোনটো হাতত লৈ নলওঁ ব্লগ কৰিম বুলি, দুপৰীয়া মানে এই থাকি যায় আৰু দিনটো কৰিম বুলি কৈ সেনেকৈ চুস্তিতে থাকি যায়। তাৰপিছত নাই বোলো আজি কৰিব লাগিব ব্লগটো ষ্টাৰ্ট। তাৰপিছত সেয়াই কৰিলোঁ আৰু গা পা ধুই মেলি আজৰি, চুলি তিতাই আছে মোৰ, মই গৰম পানী খোৱা হৈ গ'ল। এতিয়া কিবা কিবি খাম আৰু মিষ্টাৰ শুই মেলি উঠিছেহে এতিয়া, মুখ চুখ ধুলে, এতিয়া কিবা এটা বনাম। মোলৈ আগতে ব্লগটো ষ্টাৰ্ট কৰি লওঁ, তাৰপিছত মই বনাই থাকিম আৰু টেনশ্যন নাই। এবাৰ যদি ষ্টাৰ্ট কৰি দিওঁ ন, দিনটোৰ কাৰণে মানে সেনেকৈ হৈ থাকে। যদি এবাৰ ষ্টাৰ্ট কৰি দিয়া নহয় মানে আচলতে মাও গ'ল ডিব্ৰুগড়লৈ পাপাৰ ওচৰলৈ, যিহেতু যিসকলে মোৰ ভিডিঅ'বোৰ চাই তেওঁলোকে গম পায় পাপা ডিব্ৰুগড়ত থাকে, সেইটো কাৰণে মা পাপাৰ ওচৰতে থাকিবলগীয়া হৈ যায়। আচলতে ডিউটি পাপাই অহা যোৱা কৰোঁতে মেলোঁতে মানে বনাবলৈও অলপ কেতিয়াবা মনো নাযায় ধৰক, সেইটো কাৰণে আৰু আমিও পঠিয়াই দিলোঁ। মা তালৈ গ'লগৈ। আজি মা যোৱা কেইবাদিনো হ'ল, মঙলবাৰে যোৱা। সেই তেতিয়াৰ পৰা সেনেকৈ আছোঁ আৰু শুই বহি ব্লগ কৰা নাই আৰু পূৰা। তাৰপাছত আপোনালোকক দেখাই থাকিম, যিমান দিনটো যি কৰোঁ মই, ব্লগটো চাই থাকিব আপোনালোকে। এতিয়া যাবলৈ ওলাইছোঁ মিষ্টাৰ আৰু মই গেছ চিলিণ্ডাৰ আনিবলৈ। আচলতে মিষ্টাৰো যাব পাৰিলেহেঁতেন গেছ চিলিণ্ডাৰ আনিবলৈ, কিন্তু ময়ো গৈছোঁ। ভাবিলোঁ শাক পাত কেইটামান লৈ আহোঁ, গৈছোঁ যিহেতু মই কিনো খাওঁ। মিষ্টাৰে ক'লে তুমি ব'লা, তুমি কি খোৱা তুমি লৈ ল'বা, সেইটো কাৰণে ময়ো ওলালোঁ মানে কি, ওলাবলৈ চান্সেই নিদিলে। যেনেকৈ আছিলোঁ ঘৰতে সেনেকৈ গুচি আহিলোঁ, গাড়ীৰ পৰা নানামিলে হৈ যায় মই। তাৰপিছতে সেয়া যাওঁ আৰু এতিয়া চিলিণ্ডাৰ শাক পাত কি পাৰোঁ লৈ আহোঁগৈ। আমি গৈ আছোঁ এতিয়া এফালে মিষ্টাৰ পূৰা বিজি একেবাৰে গাড়ী চলোৱাত। এতিয়া পামগৈ আৰু কিমান দূৰ জানো। এয়া ৰাস্তা, ধুনীয়া ৰাস্তা, ৰাস্তাৰ মাজত পুখুৰী, এয়া ধুনীয়া পুখুৰী। সেয়া আমি আহি পাই গ'লোঁ, কিন্তু আমাৰ গেছ পাম নে নাপাম জানো, ক'ব পৰা নাই। এইটো এইফালে মিষ্টাৰ গৈছে চিলিণ্ডাৰ উলিয়াবলৈ। এতিয়া আমি গৈ আছোঁ ঘৰলৈ। গেছ চিলিণ্ডাৰো আমি লৈ ল'লোঁ, শাক পাচলিও লোৱা হৈ গ'ল, এতিয়া চব হৈ গ'ল আৰু এতিয়া ঘৰলৈ গৈ আৰু খানাটো বনাব লাগে আৰু খাব লাগে। এয়া কেঁচা জলকীয়া আনিলোঁ, এইফালে পাত শাক আনিলোঁ, তাৰপাছতে এইফালে আছে আপোনালোকৰ বিলাহী, দাংবডি, তিয়ঁহ, পটল, এইখিনি আনিলোঁ আৰু বজাৰ কৰি আনিলোঁ। এয়া আমাৰ গেছ চিলিণ্ডাৰটোক গা ধোৱা হৈছে। এইফালে মিষ্টাৰে পূৰা ধুই আছে, ধুই মেলি ধুনীয়াকৈ শুকুৱাই মেলিহে আমি ভিতৰত সুমিয়াওঁ। এয়া মই শাক পাতখিনি ধুনীয়াকৈ ধুই ল'লোঁ। আচলতে মই ধুনীয়াকৈ এনেকৈ চাফাকৈ ধুই লওঁ, ধুই মেলিহে ফ্ৰিজত ভৰাওঁ ধুনীয়াকৈ। এয়া এইখিনি জলকীয়া, কেঁচা জলকীয়াখিনি মই ধুনীয়াকৈ ধুই ল'লোঁ। এয়া মিষ্টাৰে ইয়াৰ যোনখিনি জলকীয়াৰ এই লাঠি সেইখিনি এৰুৱাই লৈছে। আচলতে এই লাঠিখিনি যদি জলকীয়াত এনেকৈ লাগি থাকে আৰু আমি ফ্ৰিজত থৈ দিওঁ গেলি যায়। মই মানে এইটো কণ্টেইনাৰত ধুনীয়াকৈ এনেকৈ এয়া এনেকৈ ধুনীয়াকৈ গুচাই এইটো কণ্টেইনাৰত মই ধুনীয়াকৈ ফ্ৰিজত সুমিয়াই থ'ম, বহুত দিনলৈকে সেনেকৈ যায়। আৰু এইফালে আজি খাম পাত শাক। এয়া চাওক ধুনীয়াকৈ মোৰ যিমানখিনি জলকীয়া আনিছিলোঁ, মই 20 ৰুপিচৰ আনিছিলোঁ, 20 ৰুপিচৰ জলকীয়াখিনি ধুনীয়াকৈ আনি মই ধুনীয়াকৈ ধুলোঁ ফাৰ্ষ্টে, ধুই মেলি ধুনীয়াকৈ এতিয়া ইয়াত লাগি থকা লাঠিবোৰ এৰুৱাই দিলোঁ। এৰুৱাই মেলি এতিয়া ধুনীয়াকৈ মই এই কণ্টেইনাৰটোত এনেকৈ কৰি ফ্ৰিজত থৈ দিম। আপোনালোকে চাব এই জলকীয়াখিনি মানে গেলি নাযায় আৰু যিমান দিনলৈকে আপোনালোকে ইউজ কৰে গেলি নাযায়। আপোনালোকে এইটো ট্ৰিক্সটো ফ'ল' কৰিবচোন, খুব ভাল হয়।
ইয়াত ভাজিখিনি মই ধুনীয়াকৈ এতিয়া ভাজি ল'ম। ইয়াত মই এটা পেইনটোত মিঠাতেল দি দিছোঁ। এয়া 3 ফুটা নহৰু আৰু এটুকুৰি আদা লৈছোঁ। এফালে আছে মোৰ লগত 3টা কেঁচা জলকীয়া, এফালে পাত শাক। ধুনীয়াকৈ আচলতে পাত শাকত আদা নহৰু দি কিনে তেল মাৰিলে খুব ভাল লাগে খাই, সেইটো কাৰণে মই আদা নহৰু দি তেল মাৰোঁ। এয়া মোৰ ভাজি পূৰা বনি আছে, চাওক। এতিয়া মই লাহেকৈ দিম আৰু নিমখটো আৰু অলপ কমি লওক ধুনীয়াকৈ। এইফালে মই দাইল তেল মাৰিম। আচলতে দাইল মই এইটোতে বইল কৰিছিলোঁ, ইয়াতে তেল মাৰি দিছোঁ। নহৰুখিনি জ্বলি যাবলৈ দিলে টেষ্টটো বেলেগ লাগে আৰু অলপ মজা। এইখিনি উতল আহিব দিম, তাৰপাছত হৈ যাব। ভাজি হৈছেগৈ আৰু ইয়াত এতিয়া মই সোৱাদ অনুসৰি নিমখটো দি দিম আৰু এয়া, তাৰপাছত হৈ যাব। পাকঘৰৰ পৰা ওলাই আহিলোঁ। এয়া এতিয়া আমি খাই লওঁ আৰু দুপৰীয়া সাজ ধুনীয়াকৈ মিষ্টাৰ আৰু মই ককাকো দি দিলোঁ। এতিয়া আমি খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাম আকৌ। ভাত পানী খাই পূৰা আজৰি। এতিয়াতো কৰিবলগীয়া একো নাই আৰু আৰাম কৰিম অলপ টাইম, ফোনটো চাম, তাৰপাছত দেখাই থাকিম আৰু কি কৰোঁ আপোনালোকক, গম পাবই যিহেতু। এয়া দেখিছেনে আপোনালোকে, মই এখন শৰাই লৈছোঁ, এখন সঁফুৰা বুলিও কয়। এয়া এখন আচলতে বহুত লেতেৰা হৈ গৈছিলে, সেইটো কাৰণে মই এয়া কি প্ৰয়োগ কৰিছোঁ দেখিছেনে, নেমু। এয়া শুকাই গৈছে ফ্ৰিজত থাকি থাকি, ইমান খোৱা নহয় আচলতে, অকলে ময়ে খাওঁ যিহেতু। এয়া বাল্টিঙত পানী লৈছোঁ, এয়া লৈছোঁ নেমু, আৰু এফালে মই পূৰা অলৰেডি কৰি আছিলোঁ। এয়া চাওক লেতেৰা ওলাইছে, গম পোৱা গৈছে একদম, মানে টিক্সটো কাম কৰিছে। মই বোলো চাই লওঁ টিক্সটো যদি কাম কৰে তেন্তে আপোনালোকক দেখাম, কিন্তু একদম টিক্সটো কাম কৰিছে। এয়া চাওক, আপোনালোকে ফোনত ধৰিব পাৰিছেনে নাই পৰা নাজানো, খালি একদম মানে পূৰা চাফা হৈ আছে। কিন্তু মই এয়া দেখিছেনে আপোনালোকে, পূৰা লেতেৰা হৈ আছে। এতিয়া এইখিনিত প্ৰয়োগ কৰি চাম মই, তেতিয়া আপোনালোকে গম পাব। ইয়াতো মই গম পালোঁৱেই নিশ্চয়। এতিয়া চবটো নহয় বাৰু, এইবোৰ কিছুমান হেৰিও দাগ থাকে, কিন্তু এয়া মই নেমু দি হেৰি কৰি আছিলোঁ। এতিয়া চাই থাকিব আপোনালোকে, মই এইডোখৰ আপোনালোকক কৰি দেখাম। একদম বতৰ পূৰা ক'লা মূলা কৰি আনিছে। মই শুই আছিলোঁ আচলতে, তাৰপাছত লাইনটো গুচি গ'ল কাৰণে মই উঠি আহিলোঁ। তাৰপিছত দেখিছোঁ আহি এতিয়া 4টা বজাই নাই, একদম বতৰ বৰ ডাঙৰ বৰষুণ আহিব চাগে, গোটেই বতাহ চাওকচোন। গছ গছনিবোৰ কেনেকৈ হিলিছে, আৰু আমাৰ চোতালৰ অৱস্থা একদম গোটেই পাত চাত পৰি শেষ। আজি মানে মোৰ বহুত ডাঙৰ লোকচান এটা হ'ল দেই। মিষ্টাৰে ফুৰিবলৈ নিম বুলি উলিয়াই লৈ যাম আৰু বুলি কৈছিলে, ঘৰতনো কিমান থাকিবা। মই ক'লোঁ আমনি লাগিছে ঘৰত থাকি থাকি, ক'ৰবালৈ লৈ যাবা বুলি ক'লোঁ। তাৰপিছত 4:30 বজাত যাম আৰু পূৰা ধুনীয়াকৈ শুলোঁ মেলিলোঁ খুচ। এয়া দেখিছেনে, মই উৰিয়ে যাম এতিয়া পূৰা। উৰি যাম আচলতে ক্ষীণ মানুহ উৰি যাব এইটো বতাহত। ধুনীয়া হৈ আছিলে বতৰটো, ইমান ধুনীয়া আছিলে, তৎক্ষণাত একদম 2-3 মিনিটৰ ভিতৰতে একদম মানে বেয়া হৈ গ'ল। ফুৰিব যাম ভাবিছিলোঁহে, মোৰ লগতে এনেকুৱা হয় আকৌ, ক'ৰবালৈ যাম বুলি ভাবিলেই এনেকুৱা হয়। মনটো দুখ লাগি গ'ল। আকৌ কেতিয়া নিব আৰু, কোনোমতে যাম বুলি কৈছিলেহে, এতিয়াও ঠিক নাই কেতিয়া নিব আৰু। বৰষুণো আহিলে ভিতৰলৈ যাওঁ। এয়া মোৰ বেচনৰ পকৰি
আৰু এফালে টমেটো কেচাপ আৰু এফালে লাল চাহ এফালে আছে মিষ্টাৰৰ এফালে মিষ্টাৰ এফালে মোৰ এফালে আমি এতিয়া বৰষুণ বতৰত পকৰীৰ জুতি লওঁ এতিয়া বহুত দেৰিয়ে হৈ গ'ল ভিডিঅ'টো মই আচলতে এণ্ড কৰিবলৈ পাহৰি থাকিছিলোঁ এতিয়া 10টা বাজিলে ডিনাৰ কৰা হৈ গ'ল খাই বৈ এতিয়া শুব লাগে আৰু মই ভাবিলোঁ এতিয়া হোৱা আগতে ভিডিঅ'টো মই এণ্ড কৰি লওঁ ঠিক আছে তেন্তে ভিডিঅ'টো বহুত দীঘল হৈ গ'ল তেন্তে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ অন্য ভিডিঅ' লগ পাম আজিলৈ বাই বাই